Press the bell icon on the YouTube app and never miss another update. জুবিন গাৰ্গৰ নতুন পৰিকল্পনা বক্সাৰ হ'ব জুবিন নিৰ্মাণ কৰিব নতুন ছবি কিং জয়সাগৰ পুখুৰী বেৰিব নাহৰ গছেৰে শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ত হাৰ্টথ্ৰব জুবিন গাৰ্গ শিৱসাগৰৰ কেইগৰাকীমান উদ্যমী যুৱকে নিৰ্মাণ কৰা মিছন চাইনা 3D গেমৰ প্ৰমো মুকলিৰ অনুষ্ঠানত উপস্থিত থাকিল জুবিন ইয়াতে জুবিনৰ কেইবাটাও নতুন ঘোষণা নতুন অসমীয়া ছবি কিঙত লাইট ৱেইট বক্সৰ ৰূপত দেখা পোৱা যাব জুবিনৰ এই ছবিখন পৰিচালনা কৰিব প্ৰয়াত মুনিন বৰুৱাৰ পুত্ৰ মানস বৰুৱাই অসমত প্ৰথমবাৰৰ বাবে বক্সাৰক লৈ নিৰ্মাণ কৰিবলগীয়া ছবিখনক লৈ জুবিনৰ আছে অলেখ সপোন যাৰ বাবে তেওঁ কৰিব লাগিব বহু পৰিশ্ৰম কিং বুলি এখন সিনেমা আছে কিংখন মোৰ যোৱা বছৰৰ কনসেপ্ট আছিল আজি মই কোৱা নাছিলো আজি প্ৰথম কৈছো কথাটো কিংখন আমাৰ মুনিন বৰুৱাৰ পুত্ৰ মানসে ডাইৰেকশ্যন কৰিব ষ্টৰী স্ক্ৰীন প্লে মোৰ মিউজিক মোৰ এক্টিং মই কৰিম আৰু তাত মই এটা লাইট ৱেইট বক্সাৰ কৰিম বক্সাৰ ৰোলটা বক্সিঙৰ ওপৰত চিনেমা হোৱা নাই অসমীয়া মই বহাম 8 কিলোমান বহাব লাগিব মই বিহু শেষ কৰি আকৌ মই জিম হিট কৰিব লাগিব আৰু বক্সিং ট্ৰেইন কৰিব লাগিব কিঙৰ লগতে কাঞ্চনজংঘা আণ্ডাৰৱৰ্ল্ড আৰু বহু নতুন পৰিকল্পনা জুৰ কথাও ক'লে জুবিনে জুলুৰ প্ৰশিক্ষণৰ বাবে অহা বছৰ বিহুত সংগীত পৰিৱেশন নকৰে জুবিনে আৰু বিহু নকৰো কাৰণ মই জুলুৰ লগত থাকিব লাগিব জুলুৰ লগত জুলু মহটো ট্ৰেইন কৰিব লাগিব না মহটোৰ লগত মই থাকিব লাগিব কাৰণ মানুহক এক্টিং কৰা ইজি বনৰীয়া জন্তুক এক্টিং কৰা বহুত টান এই বৰ্ষত পূৰণ হ'ব জুবিনৰ আন এক সপোন ফিফা ৱৰ্ল্ড কাপ চাবলৈ যাব শিল্পীগৰাকী 18 তাৰিখে ৰাছিয়া যাম মোৰ জীৱনৰ এটা সপোন আছিলে ৱৰ্ল্ড কাপ ফুটবল চোৱাৰ এইবাৰ 3খন মেটছৰ মই টিকেট পাইছো প্ৰকৃতি ভাল পোৱা জুবিনে জয়সাগৰ পুখুৰীৰ পাৰত নাহৰৰ পুলি ৰোপণ কৰি ক'লে জয়সাগৰ পুখুৰী বেৰিব নাহৰ গছেৰে জুবিন ফেন ক্লাবে জয়সাগৰ পুখুৰীৰ চাৰিওফালে ৰোপণ কৰিব 300 জোপা নাহৰ গছ জয়সাগৰ গোটেই পাৰটো আমাৰ জুবিন গাৰ্গ ফেন ক্লাবে ঘেৰি দিব বিচাৰিছে নাহৰ 3 জোপা গছ ৰুলো বাকিখিনি তেওঁলোকে ৰুব বা 300 জোপা গছ ৰুম বুলি প্লেন কৰিছে শিৱসাগৰৰ পৰা আনন্দ স্মিথ নিউজ 18 অসম নৰ্থ ইষ্ট